নমস্কাৰ, মই স্পাৰ্কল। মোৰ চেনেল কেৰিয়াৰ ইনচাইট বাই স্পাৰ্কলত আকৌ এবাৰ আপোনালোকক স্বাগতম জনালোঁ। মই সদায় কেৰিয়াৰ সম্বন্ধীয় বা পাঠ্যক্ৰম সম্বন্ধীয় কিছুমান তথ্য দিওঁ। কিন্তু আজি মই অকণমান বেলেগ ধৰণৰ তথ্যৰ বিষয়ে পাতিবলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আমি সাধাৰণতে দেখি থাকোঁ যে প্ৰত্যেক ছাত্ৰ-ছাত্ৰীৰ ওপৰত এটা প্ৰেছাৰ থাকে যে সি হয়তো ডক্তৰ হ'ব লাগিব নহ'লে ইঞ্জিনিয়াৰ হ'ব লাগিব। কিন্তু আমি কেতিয়াও নাচালোঁ যে আমাৰ ল'ৰা-ছোৱালীয়ে বা আমাৰ ছাত্ৰ-ছাত্ৰীসকল এষ্ট্ৰনাটো হ'ব পাৰে, এজন ছ'চিয়েল এক্টিভিষ্টো হ'ব পাৰে, এজন ছিংগাৰ হ'ব পাৰে, এজন ডান্সাৰ হ'ব পাৰে, এগৰাকী চেফ হ'ব পাৰে, এগৰাকী মাইক্ৰ'বায়'লজিষ্ট হ'ব পাৰে, এগৰাকী নাৰ্ছ হ'ব পাৰে বা এগৰাকী টুৰিজম এক্সপাৰ্ট হ'ব পাৰে বা এজন ফাৰ্মাৰো হ'ব পাৰে। আমি জীৱনত দেখি আহিছোঁ বহুতখিনি ছাত্ৰ-ছাত্ৰীয়ে কেৰিয়াৰত ছাকচেছ নহয়। কাৰণ সেই ছাত্ৰ-ছাত্ৰীগৰাকী হয়তো টেলেণ্টটো বেলেগ কিহবাত থাকিব পাৰে। বাবে এজন ছাত্ৰ-ছাত্ৰী যাতে এটা সঠিক দক্ষতাৰ দিশে আগবাঢ়ি যাব পাৰে, তাৰ বাবে আমাৰ অভিভাৱকসকলৰ দায়িত্ব বহুত বেছি। সদায় আমি ট্ৰেডিশ্যনেল ৱেটো যিটো আমি সদায় দেখি থাকোঁ যে ডক্তৰ ইঞ্জিনিয়াৰ হ'ব, সেইটো বাহিৰেও আমাৰ অভিভাৱকসকলে চিন্তা কৰিব লাগিব আৰু কি অপৰচুনিটিজ আছে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে। কাৰণ মই এটা কাৰণে ক'ব বিচাৰিছোঁ, কাৰণ বৰ্তমান সময়ত ভাৰতখন হ'ল পৃথিৱীৰ আটাইতকৈ বেছি ইউথ পপুলেশ্যন থকা দেশ। ভাৰতৰ জনসংখ্যাৰ 66% আপোনাৰ বৰ্তমান ইউথ হয়। তাৰ বাবে ভৱিষ্যতে চাকৰিৰ বাবে যিটো প্ৰতিযোগিতা, সেইটো যথেষ্টখিনি কঠিন হ'বলৈ গৈ আছে। কাৰণ আমি সদায় আমাৰ স্কিল পাৰ্টটো আমি সদায় মিছ কৰি থাকোঁ। আমি যি সদায় ট্ৰেডিশ্যনেল ৱে হয়, যিখিনি চাকৰি বিচাৰি ডক্তৰ, ইঞ্জিনিয়াৰ আমি সদায় সেইটোতে গৈ থাকোঁ। তাতকৈ আমি কেতিয়াও ট্ৰাই নকৰোঁ, আমি চেষ্টা নকৰোঁ যে বিভিন্ন ধৰণৰ পাঠ্যক্ৰমৰ ওপৰত, বিভিন্ন ধৰণৰ ছাত্ৰজনৰ টেলেণ্টৰ ওপৰত, তাৰ টেলেণ্ট কি হয়, কিহত তাৰ দক্ষতা আছে, তাৰ ওপৰত আমি তাক এটা যাতে পাঠ্যক্ৰম দিব পাৰোঁ, সেইটো আমি কেতিয়াও চেষ্টা নকৰোঁ। এতিয়া আমি জানিবলৈ চেষ্টা নকৰোঁ। সেইবাবে মই ভিডিঅ'টোৰ যোগেদি আপোনালোকক এটাই অনুৰোধ কৰিম, আমাৰ অভিভাৱকসকলক, যাতে অকল ডক্তৰ, ইঞ্জিনিয়াৰে নহয়, মই যিবিলাক পাঠ্যক্ৰম কৈছোঁ তেনেকুৱা বহুত ধৰণৰ পাঠ্যক্ৰম আছে, যাতে আপোনালোকৰ ল'ৰা-ছোৱালীয়ে এই পাঠ্যক্ৰমবিলাকো কৰিব পাৰে। তাৰ বাবে যাতে আপোনালোকে উৎসাহ জনায়। বৰ্তমান টেকন'লজিৰ যুগ। এই টেকন'লজিৰ যুগত আমাৰ বাবে এটা সুবিধা হ'ল যে আমি এজন ছাত্ৰ বা ছাত্ৰীৰ সঠিক দক্ষতাটো আমি উলিয়াই আনিব পাৰোঁ। তাৰ বাবে কিছুমান টেকন'লজি আহিছে। ধৰি লওক আপোনাৰ DMIT টেষ্ট হওক বা আপোনাৰ চাইক'মেট্ৰিক টেষ্ট। বৰ্তমান সময়ত আমি ছ'চিয়েল মিডিয়াত দেখি আহিছোঁ DMIT টেষ্টৰ কথা বা চাইক'মেট্ৰিক টেষ্টৰ কথা শুনি আহিছোঁ। কিন্তু এইটো কি ধৰণৰ সুবিধা হয় হয়তো আমি বহুতে নেজানো। আমাৰ হয়তো বাই বৰ্ণ কিছুমান টেলেণ্ট আছে। জন্মসূত্ৰে কিছুমান আমি দক্ষতা পাইছোঁ। সেই দক্ষতাখিনি জানিবলৈ হয়তো DMIT টেষ্টটোৱে আপোনাক বহুতখিনি সহায় কৰিব পাৰে। আপোনাৰ ছাত্ৰ বা আপোনাৰ ল'ৰা বা ছোৱালীগৰাকীক এই DMIT টেষ্টটোৱে বহুতখিনি সহায় কৰিব পাৰে। DMIT টেষ্ট হয় কি? DMIT টেষ্টৰ যোগেদি আমাৰ ফিংগাৰপ্ৰিণ্টৰ কিছুমান বায়'মেট্ৰিক টেষ্ট লোৱা হয়। এই বায়'মেট্ৰিক টেষ্টৰ যোগেদি গম পোৱা যায় যে আমাৰ বাই বৰ্ণ আমাৰ কি টেলেণ্ট আছে। তাৰ ওপৰত কিছুমান ৰিচাৰ্চ কৰিব পাৰে। সেই ৰিচাৰ্চৰ ওপৰত কিছুমান তথ্য উলিয়াই আমি গম পাব পাৰোঁ যে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ কি ওপৰত, কি বস্তুৰ ওপৰত তেখেতসকলৰ টেলেণ্ট আছে। কি ধৰণৰ চাকৰি কৰিলে বা কি পাঠ্যক্ৰম ল'লে হয়তো তেখেতসকল জীৱনত সফল হ'ব পাৰে। ঠিক তেনেকৈ আপোনাৰ চাইক'মেট্ৰিক টেষ্ট। চাইক'মেট্ৰিক টেষ্টটো আপোনাৰ DMIT দৰে নহয়। DMITত যেনেকৈ আপোনাৰ ফিংগাৰপ্ৰিণ্টৰ ওপৰত আপোনাৰ গোটেই টেষ্টটো থাকে, কিন্তু চাইক'মেট্ৰিক টেষ্টটো আপোনাৰ সাধাৰণতে কিছুমান কুৱেশ্যনৰ ওপৰত থাকে, কুৱেশ্যন এনচাৰৰ ওপৰত থাকে। আৰু চাইক'মেট্ৰিক টেষ্টটো সফল হ'বলৈ আপোনাৰ কাৰেণ্ট মেণ্টেল ষ্টেটাছ তাৰ ওপৰত ডিপেণ্ড কৰে। বৰ্তমান আপুনি কি ভাবি আছে? তাত আপোনাৰ বাই বৰ্ণ কি টেলেণ্ট আছে সেইটো আপোনাৰ তাত চাইক'মেট্ৰিক টেষ্টত ডিপেণ্ড নকৰে। চাইক'মেট্ৰিক টেষ্টৰ যোগেদি আমি কেৰিয়াৰ চিলেকশ্যন কৰিব পাৰোঁ। আমি এটা যেতিয়া কৰ্পৰেটত আপোনাৰ বা গভৰ্ণমেণ্ট চেক্টৰতো এটা জবৰ কাৰণে ইণ্টাৰভিউৰ সময়তো চাইক'মেট্ৰিক টেষ্টৰ প্ৰয়োজন হয় বা কিবা মেণ্টেল প্ৰব্লেম থাকিলেও মেণ্টেল ষ্টেটাছৰ কাৰণেও মেণ্টেল কাউন্সেলিঙৰ কাৰণেও চাইক'মেট্ৰিক টেষ্টৰ প্ৰয়োজন হয়। বৰ্তমান তথ্য প্ৰযুক্তিৰ যুগত আমাৰ ওচৰত সুবিধা আছে। আমি আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিষয়ে জনাৰ, তাৰ টেলেণ্টৰ বিষয়ে জনাৰ। তাৰ বাবে আপোনালোকে DMIT টেষ্টৰ সহায় ল'ব পাৰে বা আপোনাৰ চাইক'মেট্ৰিক টেষ্টৰ সহায় ল'ব পাৰে। মই শেষত এটা কথাই ক'ব খোজোঁ যে আমাৰ ছাত্ৰ-ছাত্ৰীসকল অকল যে ডক্তৰে হ'ব লাগিব, অকল ইঞ্জিনিয়াৰ হ'ব লাগিব তাৰ লগত কোনো কথা নাই। বিভিন্ন ধৰণৰ পাঠ্যক্ৰম আছে। মই মোৰ চেনেলটোত আপোনালোকে দেখি থাকিব মই সদায় কিছুমান নতুন পাঠ্যক্ৰমৰ বিষয়ে মই আলোচনা কৰি থাকোঁ। শেষত এটা কথাই ক'ব খুজিম যে আমাৰ অভিভাৱকসকলে এটাই বস্তু চেষ্টা কৰে যাতে আমাৰ ছাত্ৰ-ছাত্ৰীসকল অকল ডক্তৰ বা ইঞ্জিনিয়াৰে নহয়, তাৰ বাহিৰেও বহুতখিনি পাঠ্যক্ৰম আছে, বহুতখিনি হয়তো তেখেতসকলৰ টেলেণ্ট আছে, যিটো টেলেণ্টৰ যোগেদি তেখেতসকলে হয়তো বেলেগ নতুনত্ব কিবা এটা আনিব পাৰে, কিবা এটা নতুন শিকিব পাৰে, নিজৰ ভৰিত থিয় হ'ব পাৰে। সেইটোত যাতে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক আমাৰ অভিভাৱকসকলে সহায় কৰে। তাকেই কৈ আজি মোৰ ভিডিঅ'টো ইয়াতে অন্ত কৰিছোঁ। ধন্যবাদ।